হেল্ল' ধৰ্মপ্ৰাণ ৰাইজ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ মাজত এটা ধুনীয়া লং ভিডিঅ' লৈ আহিছোঁ। মা-পাপাৰ লগতে ছামাৰ ভেকেশ্যন বুলি এছিয়াৰ ভিতৰত সৰ্ববৃহৎ নক্ষত্ৰ কৃষ্ণগুৰু আশ্ৰমলৈ আহিলোঁ। আৰু জানেনে, সঁচাকৈ আশ্ৰমখনলৈ আহি বহুত বেছিকৈ আপ্লুত হ'লোঁ। লগতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি চাবলগীয়া আছিল। চাই থাকিবলৈ মন যায়। এয়া এইজনে প্ৰভু, যিজনে আজি আমাক গোটেই আশ্ৰমখন দেখুৱাব। জয় কৃষ্ণগুৰু, জয় জয়তে পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰ শ্ৰী চৰণৰ সহস্ৰ প্ৰতিভাৰ প্ৰণিপাত জনাইছোঁ। পৰম পূজ্যপদ চিৰ নমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ চৰণত কৌটি প্ৰতিভাৰ প্ৰণিপাত জনাইছোঁ। আজি আপোনালোকে যিখিনি কৃষ্ণগুৰু সেৱা আশ্ৰমৰ যিখিনি ইতিবৃত্তি আমাক জনাবলৈ কৈছে, আমাৰ এইখিনি জনোৱাৰ শক্তি আমাৰ নাই। কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাৰ যিখিনি কৃপা কৰিছে, তাৰ কৃপা অনুসাৰে আপোনালোকৰ আগত আমি কিঞ্চিতমান বৰ্ণনা কৰিব পৰা হ'ব। যিহেতু সাগৰৰ সদৃশ ইয়াত কৃষ্ণগুৰু ঈশ্বৰৰ গুণানুকীৰ্তন বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে। চৰাই যেনেকৈ পাখি অনুসাৰে উৰে, ঠিক আমাৰো ঠিক কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাত যিখিনি আমাৰ জ্ঞান কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাত হৈছে, তাৰ আমাৰ আছে, তাৰ সেইখিনিক লৈহে আমি আপোনালোকৰ আগত এইখিনি ব্যক্ত কৰিব লৈছোঁ। যদি কিবা ভুল ক্ৰুটি হয়, সমস্ত ভুল ক্ৰুটিৰ বাবে আপোনালোকৰ চৰণত আমি আগতে ভিক্ষা মাগিছোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। বুজাই গ'লে তাত এখন অক্ষয় বন্তি আছে, যি ঘৰ 1974 পৰাই জ্বলিয়ে আছে। এই ঘৰ চাওক, 1974 চনত 1974 তাৰপৰা জ্বলি আছে অক্ষয় বন্তি, নোহোৱাকৈ 1974 চনৰ পৰা প্ৰতিষ্ঠা যেতিয়া হৈছে এতিয়া আমাক কৃষ্ণ প্ৰভুৱে গোটেই আশ্ৰমখন দেখুৱাব, আৰু আপোনালোকক মই দেখাই যাম কি দেখুৱাই কি নেদেখুৱাই। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। কৃষ্ণধাম, কৃষ্ণধাম। কৃষ্ণগুৰু ঈশ্বৰৰ পদ আছে। এয়া কৃষ্ণগুৰুৰ পদচিহ্ন, আপোনালোকক ভালকে দেখাই দিছোঁ, চাই লওক। এই আশ্ৰমখনত যে বহুত বস্তু আছে চাবলৈ। এনেই ভিডিঅ' কৰিব নিদিয়ে, কিন্তু মই পাৰ্মিশ্যন ল'লোঁ কাৰণে ভিডিঅ' কৰিব পাৰিছোঁ। আৰু এখেতে আমাক গোটেইখিনি দেখাই দিছে একদম ভালকে। আৰু লগতে আপোনালোকক এটা কথা কওঁ, আশ্ৰমখনৰ ভিতৰতে কৃষ্ণগুৰু মহাবিদ্যালয় এখন আছে। বিভিন্ন প্ৰযুক্তিবিদ্যা, যোগবিদ্যা আদিৰে পৰিপক্ক হৈ আছে এই আশ্ৰমখন। আৰু সকলোতকৈ ডাঙৰ কথা যে ইয়াত কোনো ধৰ্মৰ কথা নাই, সকলো ধৰ্মৰ মানুহে এই মহান ধৰ্মীয় অনুষ্ঠানলৈ আহিব পাৰে। মহাপ্ৰভু কৃষ্ণগুৰুৰ বাণী সকলোতে বিয়পি আছে। যাবনে ভিতৰলৈ? আৰু এই গুহাটোতেই কৃষ্ণগুৰুই 12 বছৰ সাধনা কৰিছিল। সেই যে বিচনাখন দেখিছে, সেই বিচনাখনতেই মহাপ্ৰভু কৃষ্ণই বিশ্ৰাম কৰে। আৰু যিবিলাক একান্ত ভক্ত হয়, সেইবিলাকে তেওঁক দেখা পায় বুলি কোৱা হয়। আৰু যিসকল একান্ত ভকত, তেওঁলোকে ভক্তি বলত
আমাৰ যেতিয়া পালনাম হয় নহয় ইয়াত 12 বছৰ মূৰত এমাহ হয়। 12 বছৰ মূৰত এমাহ আৰু প্ৰতি বছৰে মানে 7 দিন হৈ আছিলে, কিন্তু এইবাৰ 2024 পৰা 12 দিন হ'ল। 12 দিনীয়া পালনাম। এই 24খন আসন দেখিছে, 24খন আসনত 24জন ভকত বহি থাকে। মানে ইয়াত যেতিয়া পালনাম হয় তেতিয়াই ভক্তবোৰেই ইয়াতে আসন গ্ৰহণ কৰে। ইয়াতে হ'ব না তালে যাবা? তালে যাম। ডিম্পু বৰুৱাই আৰু জুবিন ব্লগছে কৈছে। আমাৰ হয়দি ভিতৰেও যোৱা হলা হয়, কিন্তু প্ৰভুৰ চাৰিপাত বোলে বিশ্বনাথ লাগ, সেইকাৰণে মানে যোৱা নহ'ল আৰু এবাৰ চাওক না, ইমান ধুনীয়া পৰিৱেশ, মানে চাই থাকিবৰে মন যায়। ধুনীয়াকৈ দেখুৱাবা। কৃষ্ণ গুৰু, কৃষ্ণ গুৰু। দেখে যাও। আৰু এয়া চাওক, লাইফত ফাৰ্ষ্ট টাইম ময়ো দেখিছোঁ, আৰু ইমান মানে ধুনীয়া ন, মানে কি ক'ম, ভাষা নাই। আৰু কৈ আছিল চালিজাৰি দেখুৱাবলৈ, কিন্তু কেতিয়াবা কেনেবাকে বা মানে চালিজাৰি দেখা পোৱা যায়, আমি দেখা নাপালোঁ, এইটো বেলেগ কথা। কৃষ্ণ গুৰু প্ৰথম ঘটনা কি হ'ল, ধুনীয়াকৈ লাগে। উচ্চ মঠ। আৰু যে চাই থাকিবৰে মন যায়, আশ্ৰমখনৰ ফুলনিবোৰ ইমান ধুনীয়া, মানে কি ক'ম আৰু, বহুত বেছি ধুনীয়া। চাওকচোন, চব ফালে ফুল, চব ফালে মানে একেবাৰে একদম গ্ৰীণ হৈ আছে। আৰু চাওক কিমান ধুনীয়া, মানে একদম বঢ়িয়া পৰিৱেশ, ঠাণ্ডা, একো নাই, শব্দ নাই, একোৱেই নাই, মানে ইমান ধুনীয়া। আৰু তাত এটা লাইব্ৰেৰীও আছে, পুথিভঁৰালো আছে, তাত আমি গ'লো। তাত তাৰমানে আপোনাৰ কৃষ্ণ প্ৰভুৰ সকলো ধৰণৰ কিতাপ গ্ৰন্থ গোটেইবোৰ জড়িত হৈ আছে। ভগৱত গীতাৰ পৰা সকলোবোৰ গ্ৰন্থ কিতাপ আপুনি তাত পাই যাব। ধুনীয়াকে চাওক, কিতাপেই কিতাপ, মানে যোনফালে চাই ইফালে কিতাপ, যিমান আছে মুঠতে কিতাপেৰে একদম ভৰি আছে। আৰু চবফালে কৃষ্ণৰ গুৰুৰ কিতাপ আৰু ভগৱত গীতা, এনেকে গোটেইবোৰ তাত থৈ দিয়া হৈছে। আমিও দুখনমান কিনিছোঁ। আৰু এই কিতাপবোৰক বাহিৰৰ পৰা চালেতো আৰু বেছি ধুনীয়া দেখি। চাওকচোন, একেবাৰে একদম মানে ধুনীয়াকে সজাই থৈ দিছে, ফটোৰ লগতে কিতাপ চিতাপ গোটেইবোৰ। বহুত পুথিবিলাকৰ সেইটো উঠি যাব নহয়, দেখোঁতে ভিডিঅ'টো। এইটো তাত এটা পুখুৰী আছে, বহুত বেছি ডাঙৰ, আৰু নামটো হৈছে অলকানন্দা। আৰু এইখনে আশ্ৰমৰ মেইন গেট। ষ্টাৰ্টিঙত দেখাব নোৱাৰিলোঁ কাৰণে মাজতে দি দিলোঁ। এইখন গৰু আসন, য'ত গৰুৱে আসন গ্ৰহণ কৰে। আপোনালোকক দেখাব পাৰিলোঁ হয়, কিন্তু
তেখেত নাই বৰ্তমান। আৰু 1 জুলাইৰ পৰা 30 জুলাই ইয়াতে ধৰ্ম নিৰ্বিশেষে চলি থকা মহিলাক ক্ৰম উপভোগ কৰিবলৈ আমাৰ সৌভাগ্য ঘটিল। বাৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিল চাই লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন। আশা কৰিছোঁ ভিডিঅ'টো যাতে আপোনালোকে বহুত মৰম দিব। And don't forget to subscribe my YouTube channel. Thanks for watching. Bye bye.